যদি মানুহৰ কামত যদি নাহে তে আমি মানুহ বুলি আমি পৰিচয় দি পেলাই আমাৰ তাত নিজৰ তাত লজ্জা লাগিব। সেই গেছ তোমালোকে এনে আছা, আশা কৰোঁ তোমালোক ভালে আছে। আজি তুমি ইম্পৰ্টেণ্ট কথা লৈ পেলাই আহিছোঁ। মই এয়া আছোঁ, মই কলেজৰ পৰা আহিছোঁ। কলেজৰ পৰা আহি পেলাই মই ইউনিফৰ্ম খোলা নাই, কাৰণ মই বাতৰিটো নহয় মানে ফেচবুক পোষ্ট মই কালি পাইছিলোঁ। কালি পোৱাৰ পিছৰ পৰা মই মোৰ তাত লাগি আছিল মোৰ এক্সাম আছিলে, এক্সামৰ বাবে মই টাইম পোৱা নাছিলোঁ। তাতে মোৰ কেতিয়াবা বেয়া লাগি আছিলে যে মই কেতিয়া ভিডিঅ'টো বনাম আৰু ভিডিঅ'টো মই আপলোড কৰিম। ফাৰ্ষ্টত তোমালোকে এই ফটোখন চোৱা, এই ফটোখন চোৱাৰ পিছত তোমালোকৰ তাত চাগে বহুত আচৰিত হৈ গৈছে। মই এয়া সিহঁতি নগাঁও ননৈ দীপক বৰা আৰু কবিতা বৰুৱাৰ একমাত্ৰ সন্তান ৰক্তিম বৰা। এই সিহঁতি বৰ্তমান হাঁওফাঁওৰ এক জটিল ৰোগৰ আক্ৰান্ত হৈ নগাঁও মাৰ্চি হস্পিটেলত ICUত ভৰ্তি হৈ আছে। সিহঁতি বেমাৰটো অলপ বেছি হৈ আছে। চ' ডক্টৰে কৈ আছে যে গুৱাহাটীত প্ৰেৰণ কৰিবলৈ। দীপক বৰুৱাৰ সাধাৰণ তেল ডিপুত কাম কৰা মানুহ হয়। তেওঁৰ পৰিয়ালৰ বাবে এইটো সম্ভৱ নহয়। এতিয়া মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আমি যিমানেই পাৰোঁ সকলো আমি মিলি পেলাই এতিয়া আমি ছাপোৰ্ট কৰোঁ। যদি আমাৰ বাবে আমি এটা শিশু বচাব পাৰিছোঁ, কিমান প্ৰাউড ফিল কৰিব। মই নিজে ক'ব পৰা নাই, মোৰ বহুতো বেয়া লাগিছে। মই যেতিয়া ঘটনাটো আপোনাক শুনিছোঁ তেতিয়া মোৰ তাত লাগি আছিল যে মই কেতিয়া ভিডিঅ' বনাম। মই আপোনালোকক গোটেইটো ডিটেইলছ মই দি আছোঁ। ফেচবুকত এটা পষ্ট কৰিছিল ল'ৰা এটাই, ৰূপম বৰা। মই গোটেই পষ্টটো মই দেখুৱাই দি আছোঁ। পষ্টটো দেখুৱাই দিয়াৰ পিছত সিহঁতি বাপেকৰ পৰিয়ালৰ ফোন নম্বৰ আছে। আমি সকলো মিলি পেলাই অলপ হ'লে আমি ডনেট কৰি পেলাই সিহঁতিৰ জীৱনটো বচাওঁ। কাৰণ মানুহে মানুহৰ বাবে, মানুহে যদি মানুহৰ কামত যদি নাহে তে আমি মানুহ বুলি আমি পৰিচয় দি পেলাই আমাৰ তাত নিজৰ তাত লজ্জা লাগিব। এতিয়া আপোনালোকে পষ্টখন চাওক, মই আপোনালোকক গোটেইটো পঢ়ি পেলাই শুনাই দি আছোঁ। মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে এই ল'ৰাটোৰ এই শিশুটিৰ জীৱনটো আমি সকলো মিলি পেলাই বচাব পাৰোঁ। যদি এই শিশুটোক যদি আমি বচাব নোৱাৰোঁ তে আমি কালিলৈ আমি এইটো পৰিচয় দি পেলাই লাভ নাই যে আমি মানুহ আছিলোঁ। মই তোমালোক সকলোকে ৰিকুৱেষ্ট কৰিম, তোমালোকে যিমানেই পাৰা তোমালোকে নিজৰ কথা যিমানটো দিব বিচাৰা তোমালোকে দি পেলাই সহায় কৰা আৰু শিশুটিৰ জীৱনটো বচোৱা। মই চেষ্টা কৰিম, মই যিমানটো পাৰোঁ মই চেষ্টা কৰিম। মোক তোমালোকে কমেণ্টত একো আহি পেলাই ক'ব নালাগে, বা মোক তোমালোকে কমেণ্টত আহি পেলাই কোৱা আছে নোকোৱা সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু তোমালোকে ডনেট কৰাটো ইম্পৰ্টেণ্ট। কাৰণ তোমালোকে যদি ডনেট কৰাতে আমি সকলো মিলি পেলাই আমি শিশুটিৰ জীৱনটো আমি বচাব পাৰিম, এক নতুন জীৱন আমি দিব পাৰিম। মই তোমালোকক সকলোকে ৰিকুৱেষ্ট কৰি থাকিম যে তোমালোকে সকলোৱে চেষ্টা কৰিবা ডনেট কৰিবলৈ। এতিয়া আপোনালোকে পষ্টখন চাওক। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো এনেকুৱা শ্বেয়াৰ কৰা যাতে যোনে সহায় কৰিবলগীয়া মানুহ হয় তেওঁ দেখা পায় আৰু তেওঁ গৈ পেলাই যে সহায় কৰিব পাৰে। আৰু তোমালোকৰ তাত যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু শ্বেয়াৰটো কৰিবই নাপাহৰিবা। মানৱতাৰ খাতিৰত তোমালোকে শ্বেয়াৰ এটা কৰি দিবা, কাৰণ এটা শিশুৰ জীৱনৰ কথা আছে। তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকে নতুন হোৱা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আমি লগ পাম আন এটা নতুন ভিডিঅ'ত। ধন্যবাদ।